নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পাকঘৰলৈ সকলোকে স্বাগতম জনালোঁ। মই আজি বৰা চাউলৰ জলপান প্ৰস্তুত কৰিব ওলাইছোঁ। প্ৰথমতে এয়া চৰুটো দিছোঁ। যিহেতু মোৰ বৰা চাউল বনোৱা মাটিৰ চৰুটো নাই, গতিকে আমি এনেকুৱা পদ্ধতিয়েও বনাব পাৰি। এয়া প্ৰথমতে মই পানীখিনি দিলোঁ। প্ৰায় 1.5 লিটাৰমান দিব লাগিব। তাৰপৰা এই বৰা চাউলকেইটা মই 3 ঘণ্টা আগতে তিয়াই থৈ দিছিলোঁ। এতিয়া চৌপা খৰাহিত দিছোঁ। এয়া মই দি দিছোঁ। এতিয়া চৰুৰ পানীখিনি গৰম হ'লে যিহেতু ভাপটো ওপৰলৈ আহিব, এই জইনটোত এখন কাপোৰ মেৰিয়াই দিব লাগিব। এয়া মই দি দিছোঁ। এয়া মই কাপোৰ মেৰিয়াই দি আছোঁ। এতিয়া বৰা চাউলটো সিজিবৰ বাবে তলৰ পৰা ভাপটো আহি থাকিব আৰু এখন মই ঢাকোন মাৰি দিছোঁ। এই বৰা চাউলটো সিজোতে কমেও 1 ঘণ্টামান সময় ল'ব। ইতিমধ্যে আমাৰ চাউলটো সিজোৱা হৈ গৈছে। এতিয়া আমি এয়া সম্পূৰ্ণ বৰা চাউলটো সিজিছে। এতিয়া আমি নমাম। প্ৰথমতে এইডাল আমি এৰুৱাই দিছোঁ। এৰুৱাই দিছোঁ। এতিয়া আমি খৰাহিটো চৰুৰ পৰা নমাই দিম। এইটো হৈছে। এতিয়া ইয়াৰ পৰা কাঁহীত আমি ধুনীয়া। মোৰ পাকঘৰত ইতিমধ্যে এই বৰা চাউলৰ জলপানখিনি অলৰেডি প্ৰস্তুত হৈছে। এখন থালিত মই ধুনীয়াকৈ সজাইছোঁ। এইটো পানী, এইটো গাখীৰ আৰু গোলা ভুঞ্জিয়া দি ঘৰলৈ অতিথি আহিলে খাব দিব পাৰিব আৰু নিজেও বনাই খাব পাৰিব, ল'ৰা ছোৱালীকো বনাই খুৱাব পাৰিব। ঠিক আছে বন্ধু বান্ধৱীসকল, মই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।